এই ভিডিঅ'টো চাই তোমালোকে এনে নাভাবিবা যে ফাল্টু ভিডিঅ' বুলি। ফাল্টু ভিডিঅ' নহয়, বহুত দৰকাৰী ভিডিঅ'। মানে এতিয়া খৰালি ছিজনটো, দুটা পৰ্বতৰ মাজেৰে যেতিয়া নদী এখন বৈ আহিছে, এই নদীখনত বৰ্তমান এতিয়া পানীটো শুকাই আছে। সেই গতিকে এই ভিডিঅ'টোৰ যোগেদি সকলোকে জাননী দিছে যে দুটা পৰ্বতৰ মাজেৰে যিখন নদী যে গৈ আছে, এই পানীটো এতিয়া বৰ্তমান শুকাই আছে। যে এতিয়া বৰষুণৰ ছিজন আহিছে, পানী যেতিয়া বৈ আহিব তেতিয়াহ'লে তোমালোকে আৰু চিন্তা কৰিব নালাগে, আৰু ধুনীয়া ধুনীয়া ভিডিঅ' পাবা। লেউৰি ভিডিঅ' বনাবলৈ আহক। দেখিছানে, এই ব্লেংকেটখন লৈ বহি আছো। তুমি থাকিলেতো তোমাকে সাৱটি ধৰিলো হয় ন। আহা, ক'ত আছা? আহা জল্দি মোৰ ওচৰত। এই ঠাণ্ডাত তোমাক সাৱটি ধৰি শুই থাকিম। আহা না। দেহা, চিন্তা কৰিব নালাগে। আজি যাওঁতে অকণমান ৰাতি হ'ব, আৰু এনেও ৰাতি মোৰ এইকেইদিন টোপনি ক্ষতি হৈ আছে। তোমাৰ ব্লেংকেটৰ লগতে তোমাক সাৱটি ধৰি ময়ো শুই থাকিম। আৰু বহু দিনৰ মূৰত লগ পাইছোঁ বুলি একেলগে অকণমান মৰমৰ কাজিয়া অকণমান কৰিম। তাৰপিছত ৰাতিপুৱা নোহোৱা আগতে মই পলাই দিম আৰু। ঘেণ্টা কথা কৈ ভিডিঅ' বনাবলৈ আহ। তেত লেউৰি। अरे कहना क्या चाहते हो? মোক বেয়াকে কমেণ্ট দি লাভ নাই। গম পাইছ নাই, মই বেয়াকে ভিডিঅ' বনাই ভাল পাওঁ। তহঁতি বেয়াকে ভিডিঅ' বনালে ইমান ধুনীয়াকে চা, মই কি পাব পাৰ তাত বিনি মই ভিউজ 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 ভিউজ। কিন্তু তহঁতি গম পাইছ নে, মোৰ লগত নেলাগিবি ভাই। লাগি ভাগৰি যাব, মেছেজ দি ভাগৰি যাবি। আশা কৰোঁ বাইদেউ তুমি আগলৈ আৰু আগুৱাই যাব পাৰিবা। কাৰণ কেলে, তুমি বেয়াকৈ ভিডিঅ' বনাই খুব ভাল পোৱা বুলি কৈছা নহয়। তুমি এটা কাম কৰিবা, এদিন কাপোৰ খুলি ভিডিঅ' বনাই দিবাচোন। ৰাইজে তেতিয়া আৰু ছাপোৰ্ট কৰিব তোমাক। কেলা এইজনীৰ অৱস্থা চা না কেলা ইয়াৰ। কেলা কাৰ ঘৰ মাইকী তই কেলা মোৰ গাঁৱৰ বা কেলা মোৰ ঘৰৰ ওচৰৰ মাইকী হ'ব লাগিছিলে। তোক কেলা মই কি কৰিলোহেঁতেন সেইটো কেলা স্বয়ং বিষ্ণুৱে গম পালেহেঁতেন। কেলা লেউৰিজনী কেলা ভাষা চা ইয়াৰ কেলা পেঁচ পেঁচ পেঁচ। বোৱাৰীবোৰৰ ওচৰত এনে কি বস্তু আছে যিবোৰ ছোৱালীৰ ওচৰত নাই? আজিকালি ল'ৰাবোৰে অকল বোৱাৰীৰ পিছত ঘূৰে। ক'বচোন কি আছে বোৱাৰীৰ ওচৰত যিটো ছোৱালীৰ ওচৰত নাই? আহল বহল ৰাস্তা এটা আছে, যিটো ৰাস্তাত নতুন ড্ৰাইভাৰসকলে গাড়ী চলাই ভাল পায়। तू समझा? हाँ नहीं तू समझा नहीं। বিন্দাছ ফুল স্পীডত চলাব পাৰিব তাত, আৰু এক্সিডেণ্ট হোৱাটো সম্ভাৱনাটো কম থাকে। পুৰণা গাড়ী, আহল বহল ৰাস্তা, ইফালে নতুন ড্ৰাইভাৰ, গৈ থাকা আৰু ফুল স্পীডত এক্সেল দবাই। খালি দবাই গৈ থাকিলেই হ'ল আৰু। এতিয়া আৰু গাড়ী আৰু ড্ৰাইভাৰৰ কোনো কাৰণৰ কথা নাছিলে। বুজাই ভাল ধৰণে বুজিছে, আৰু এতিয়া নুবুজাই ধুনীয়াকৈ ভাবি লোৱা, বুজি পাই যাবা। যোৱা।